কি হলো গাহৰি ইমান হাঁহি হাঁহি আহিছে যে কি হলনো? দেৱালী পালেহি যে বোলো ফটকা কেইটামান কিনি দিয়ে নেকি সেইটো কাৰণে আহিছিলো আকৌ হাঁহি কি লাগে তোক ফটকা লাগে হে বাপেৰৰ পইচা আছে না সেইটো ধান্দা নাই অকল ফটকা লাগে আমুক লাগে হে কিনো অকল পইচা নাই কে থকা এটাহে লোৱা তোমালোকৰ সেইটো কৰিব নোৱাৰা নি নাই এইবোৰ ফটকা চটকা নালাগে এইবোৰ পইচা নাই নি নহ'ব মোক লাগিব ফটকা ব'লা ব'লা বল কম দামী কেইটামান লৈ আহিম সেইকেইটা ফুটাবি বল কম দামী নহ'ব মোক ডাঙৰ শ্বট এটা লাগিব শ্বট ফুটা মাজি কি লাগে তোক শ্বট লাগে নেকি হে আই ই ডাঙৰ হ'ল মানে এই ব'লা না কি নোপায় খৰকাত পালে কিনি দিম বল যাম বল চাওঁতে দেৱালীয়ে পালেহিচোন এই ফটকা দোকান এখন দিয়া হ'লে ভাল আছিলে নেকি মই এই পইচা কেইটামানো পালোহেঁতেন এই ভাবি থাকিলে নহ'ব যোৱাহে কথা আৰু কিহে ডেকা ল'ৰা কি ভাবি আছানো এই নহয় ডাইৰেক্ট দেৱালী পালেহি যে ভাবিছোঁ ফটকা দোকান এখনকে দিওঁ নেকি ঐ ভাল কথা ডেকা ল'ৰা ভাল কথা এই লাগে তেনেকুৱা দোকান এখন হে এই ব'লা নহ'লে যাওঁ ব'লা আমি দুটাই গৈ লৈ আহোঁগৈ ব'লা এই ডাইৰেক্ট পইচাও কেইটামান লাগিব নহয় ঐ ডেকা ল'ৰা মই থাকোঁতে তুমি পইচা কথা ভাবিব লাগে নি ব'লা ময়ে দিম ব'লা পিছে ডাইৰেক্ট মই ভাবিছিলোঁ পুতুকো লৈ যাওঁ দুইটাই মিলি বোলো দোকানখন দিম বৰ ভাল কথা ডেকা ল'ৰা যাওঁ ব'লা নহ'লে তাকো লগ ধৰি পিনি আমি ফটকা কিনি লৈ আহোঁ বাপেকে পকৰে চকৰে ভৰাই ফুটাই দিম চবৰে এই ডাইৰেক্ট সেইবোৰ বেয়া কথা নহয় মানুহৰ গাত ফুটোৱা ঐ একো বেয়া কথা নহয় আমি সৰু থাকোঁতে কিমান একদম মুখে কামুৰি বম ফুটাওঁ এই ডাইৰেক্ট মুখে বম ফুটাই নে কি কামুৰি এইবোৰ আমাৰ কাৰণে ভাতৰ লগত পানী খোৱা কথা আছিলে আজিকালি ল'ৰাবোৰেহে বহুত ভয় কৰে ডাইৰেক্ট মই হ'লে নোৱাৰো দেই তেনেকে ফুটাব এইবোৰ বহুত টেলেণ্ট লাগিব বুজিছা নাই ডেকা ল'ৰা বাৰু ব'লা এতিয়া যাওঁ ব'লা ফটকা লৈ আহোঁগৈ ব'লক ডাইৰেক্ট যাওঁ ব'লক বোলো হেৰা শুনিছানে এই বোলো চাহ একাপ খাওঁ লাগিছে কিমান চাহ নাখায় চাহ বনাই মই একদম পাগলী হৈ গৈছো পাগলী নহবা আকৌ মোক নহ'লে চাহ কোনে বনাই দিব হয় হেৰা বছ এই থাকিব নালাগে বহি থাকক যাওক মই বনাই দিমগে ভালকে কাম এটা কৰিবলৈ শান্তি নাই কি হ'ল জধা মুখত দাঁত চেলাই আহিছো যে এই কি যে পায় আপুনি দেই কি যে পায় কি হ'ল দেৱালী যে ফটকা লাগে নহয় ফটকা ফুটাবলে এই বলিয়ামিখন গাই নাথাকিবি দেই এই দুপৰীয়াখন একে মাৰে চিধা হৈ যাবি আকৌ কি বলিয়া কথা আকৌ কিহৰ ফটকা লাগে তোক ক'ত ফুটাবলৈ যাৱ তই সেই মই নাজানো মুঠতে দেৱালী মোক ফটকা লাগিব একো নাপাৱ তই পাপা কোৱা না ফটকা কেইটামান কিনিবলৈ যাওঁ বুলি ফটকা কেইটামান ফুটাবলৈ মন গৈছে আকৌ দেৱালী বুলি আকৌ ফটকা কেইটামানো ফুটাব নিদিয়ে মোক আকৌ মাৰক কেলে চিঞৰিছো জধা মূৰ্খ কি হ'ল কি হ'ল একো এটা কাম শান্তিকে কৰিব নাপা এটা চেবি মাৰ এজনৰ অকল চাহ খাব লাগে ঘৰখনত কি মই আহি আছো এনি টাইম যে অকল চিঞৰ তুমি চাহ বনাই লৈ আনা ইয়াক মই আজি দিম ভালকে কিহৰ ল'ৰা মাৰিবলৈ আহিছে মোক ফটকা লাগে মুঠতে মোক ফটকা লাগে একোৱে নেপাওঁ কৈছো নহয় একোৱে নেপাওঁ ঘৰখনত সোমাই দুটাই চিঞৰ কৰি থাকিব শুনিছেনে মই কি কৈছো ফটকা মানে দি আনি এইবোৰ চিঞৰ কৰি থাকিব কিন্তু ঘৰখনত শান্তি নাই মানে দেই এইবোৰৰ পৰা ব'ল সিটো লাগিব এদিন সিটো লাগিব থাক ব'ল এতিয়া যা ব'ল ফটকা লৈ আহোঁগে চালা জধা মুখ একদম ডাঙৰ শ্বট আনি মাজি ফুটাই দিম বাপেকে কিহে ডেকা ল'ৰা একদম দাঁত উলিয়াই কোনফালে যোৱানো ফটকা আনিবলৈ যাওঁ দেৱালী নহয় একদম পুৰা ফুটাম আৰু পুতু ফটকা আনিবলৈ ওলালাই নি তুমি ব্ৰ ওলালোৱে যাওঁতে তোমাকো লগত লৈ গ'লোহেঁতেন পিছে আপোনালোক কোনফালে গৈছিলেনো ডেকা ল'ৰা তোমালোকৰ ঘৰলৈকে আহিছিলো এই আমাৰ ৰতিয়ে হেনো ফটকা দোকান এখন দিব তাকে বোলে পুতুকো লগত লৈ ল'ব এতিয়া বোলে সিহঁতি ফটকা আনিবলৈ যায় মোৰ লগতে গুচি আহিলো বাপেকে আজি ফটকা পুৰা ফুটাম আৰু হয় নি পিছে ৰাতি কোনখিনিত দিবিনো দোকানখন এই ডাইৰেক্ট তিনিআলিতে দিম বুলি ভাবিছো তেতিয়া আপুনি দোকান দিব মোক যে কোৱা নাই পুতু তোমাকো লগ ধৰিবলৈকে আহিছো দেখোন হয় নি আমিও যাওঁ নহয় ব'লক একদম পুৰা 11 মান কিনি আনিম আজি পুৰা বিকিম আৰু লগতে পুৰা ফুটাম আৰু ধাবাং এই ডেকা ল'ৰা বহুত ধুনীয়া কথা আগতে আমি মুখতে ফুটাইছিলো একদম কামুৰি এই আপুনি যে কি কথাবোৰ কয় সৰু ল'ৰাবোৰৰ আগত আকৌ সিহঁতি মুখত দি পিনি ফটকাটো ফুটাওক একো নহয় মই থাকিম নহয় সিহঁতৰ লগত বাপেকে আজি পুৰা ফুটাম বুলি কৈছো নহয় হ'ব সেইবোৰ সময়ত দেখা যাব ব'লক এতিয়া যাওঁ ব'লক ৰাতি ব'ল যাওঁ ব'ল আহক ৰাইজ আহক ফটকা লৈ যাওক একদম হ'লচেল একদম ধুনীয়া ফটকা দামী ফটকা একদম হ'লচেল ধাম ধুম কৰি ফুটিব আহক ৰাইজ আহক একদম হ'লচেল ৰেটত ফটকা দিছো কেনেকুৱা ফটকা লাগিব আপোনালোকে নিজে চইচ কৰক আৰু লৈ যাওক আৰু একদম বিন্দাছ ফুটাওক ডেকা ল'ৰা হয় নি বহুত ভাল কৰিছা তেনেহ'লে
সেই একদম পকৰত লগাই ফুটাই দিব পৰা বম দিবা হা। সেইবোৰ বেয়া কথা হয়। তেনেকুৱা হ'লে বম মোৰ ওচৰত নাই দেই। চিন্তা কৰিব নালাগে, এজনী এনেই ধেমালিতে তেনেকে কৈ দিলে। হয় আপুনি চিন্তা কৰিব নালাগে পাই। তেনেকে ক'লে ভয় লাগে নহয়। তেনেকে ক'লে একদম মই আকৌ ফটকা চটকা নিবিকো দেই। মই ঘৰলৈ যামগে হ'লে ফটকা চটকা লৈ। ইমান ডাঙৰ দোকানী হৈ পিনি ইমান ভয় নি? বাৰু সেইবোৰ বাদ দিয়ক, আপোনালোকক কেনেকুৱা ফটকা লাগে সেইটোকে কওক। হেৰি নহয়, দোকান এখন দিব লৈছো গাঁৱতে, বোলো তাকে ফটকা অলপ লৈ যাওঁ। আপুনি ভালকে চাই চিতি দিব আকৌ দেই। একদম চিন্তা নকৰিবা, মই একদম পুৰা তামাম হেভি দিমতো। দেখাওক জল্দি দেখাওক। এইফালে চাই দিলেই হ'ল, একদম এভেইলেবল ফটকা। একদম পুৰা একদম বহুত ধামধুমকে ফুটিব নহয়। এই যে চাইডত আছে যে, এইকেইটা একদম লেটেষ্ট ডিজাইনৰ ফটকা ওলাইছে। একদম পুৰা মানে এনেকুৱা জোৰছে চাউণ্ড দিব নাই, গোটেই গাঁও হিলি যাব। কি কলা ডেকালা, গোটেই গাঁও হিলি যাব। তেনেকুৱা ফটকা নালাগে দেই, আমাক গোটেই গাঁও হিলি যাম। মোক গাঁৱৰ মানুহে ধৰিলে বেয়া মাৰিব আকৌ। আপোনালোকে ভয় খাব নালাগে, মই এনেহে কৈছো কিবা গাঁও হিলে নি বাৰু ফটকা দি পিনি। তেনেহলে এইকেইটাও পেকিং কৰি দিব দেই। ডেকা লোৱা পটাপট ফটকা লোৱা, দোকানখনো দিবগে লাগে নহয়। একদম ফটকা জ্বলাব লাগিব। একদম দামবোৰ আকৌ চাই চিতি ল'ব দেই। একদমেই চিন্তা নকৰিব, একদম পুৰা পানী ৰেটত দি দিম। এইবোৰ নতুন ফটকা ধেৰ দেখিছো। আমাৰ গাঁৱত আমিয়ে প্ৰথম জ্বলামগে নেকি ন? হয় পুতু, আমিয়ে প্ৰথম হ'ম। মজা কথা, একদম পকৰত লগাই ফুটাই দিম গোটেই সোপা বাপেকে। তেনেহলে বন্ধুসকল, আজি ভিডিঅ'টোত ইমানটোৱে আছিল। এতিয়া আমি ফটকা সোপা লৈ গাঁৱৰ তিনিআলিতে দোকানখন দিমগে। যদিহে আমাৰ ভিডিঅ'টো চাই ভাল পায় তেনেহলে লাইক কৰি দিব আৰু লগৰবোৰৰ লগত শ্বেয়াৰ কৰি দিব দেই। আৰু আপোনালোকে যদি ছাবস্ক্ৰাইব নাই কৰা তেনেহলে ছাবস্ক্ৰাইব কৰি দিব।